Hello everyone, welcome back to my another mini vlog. গুৱাহাটীলৈ বুলি আৰু গুৱাহাটীলৈনো কেলে গৈ আছো জনাম বাৰু আপোনালোকক তাৰ আগতে এয়া বাৰ্ষাৰ বেগটো চাই লওক আমি ইমান ডাঙৰ ডাঙৰ ট্ৰলি লৈ আহিছো তাই সৰু বেগটো লৈ আহি গৈছে বাৰু বাছ আছে আমাৰ 7:30 কিন্তু আমি ৰুমৰ পৰা ওলাই আহিলো 6:30 ৰাতি বাছবোৰ ডিনাৰ কৰিবলৈ যোৱাৰ ৰখাই তাত মানে দামবোৰ বেছি এই ভাবিলো ডিব্ৰুগড়তে খাই যাওঁ আমি ইউনিভাৰ্চিটিৰ ওচৰতে এই অমিত হোটেলৰ ভাতটো খাই ললো আমি ৰাতিৰ আচলতে গোটেই কেইজনী গুৱাহাটী গৈ আছো কাৰণ আমাৰ মানে এক্সাম এটা আছে এক্সামৰ টেনচনে নাই আমাৰ গুৱাহাটী যে গৈ আছো সেইটোহে ফূৰ্তি বেছি আমাৰ পঢ়া শুনা একো কৰা নাই এনে জাষ্ট গৈহে আছো আমি দিবলে ভগৱান জানে কি হ'ব আৰু ৰিজাল্ট যোৰহাট মানত আমাক ৰখালে ইয়া ডিনাৰ কৰিবলৈ কিন্তু আমি হলে ডিনাৰ নকৰো বাৰু যিহেতু খাইয়ে আহিছো আমিহে খাই আছো নীলমে খাই অহা নাই মানে ছটাই ৰুটি খাই ললে ইয়াতে আমি এনে তাইৰ লগতে বহি কোম্পানী অলপ দি দিলো তাইক লগতে ফ্ৰেছো হৈ ললো আমি তাৰপিছত আৰু চিধা একদম গুৱাহাটী পাওঁতেহে চকু খুলিছে আমাৰ যি খুলোৱে আৰু বাকী কম নেক্সট ভিডিঅ'ত